Hi, মই Tridisha. মই মডেলিং কৰোঁ আৰু মই নৰ্থ ইষ্ট ফেষ্টিভেলত এজ এ মডেল গৈছিলোঁ এজ এ টেলেণ্ট. আমাৰ এটা ফেশ্বন শ্ব' হোৱা কথা আছিলে তাত বেলেগ বেলেগ ধৰণৰ ডিজাইনাৰ্ছ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ নৰ্থ ইষ্ট গৈ আমি তাত শ্ব' এটা কৰাৰ কথা আছিলে য'ত আমাৰ জুবিন দাও ৱাজ ছাপ'জ টু বি পাৰ্ট অফ ইট. জুবিন দা যেনেকৈ মই আগতে মই মেনশ্যন কৰিছিলোঁ জুবিন দাৰ কাৰণে মই শ্ব'টো লৈছিলোঁ আৰু চিন্স জুবিন দা ইজ ন' মোৰ মই শ্ব'টো কৰিবলৈ নোৱাৰোঁ আৰু সেইটো কাৰণে মই উভতি আহিলোঁ. আৰু তলে তলে মই খবৰ এটা পাইছিলোঁ যে বাকীবিলাক ষ্টেটছে হ'লেও নিজৰ শ্ব'টো কৰিব বিচাৰিছিলে. They wanted to continue with the show. However, মই অসম যিহেতু আৰু অসম ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু মোক অসমৰ গভৰ্ণমেণ্টে লৈ গৈছে আৰু সেইটো কাৰণে মই মোৰ লগত মোৰ কোৰ মডেল ডেইজি উই বেকড আউট আৰু আমি নকৰিলোঁ সেইটো শ্ব'. প্লাছ আমাৰ কোৰিঅ'গ্ৰাফাৰ মই আই ডোণ্ট ন' ইফ আই শুড গিভ নেমছ বাট আমাৰ কোৰিঅ'গ্ৰাফাৰ নকৰিলে আমাৰ আৰু তাহাঁতি আমাক এনকাৰেজো কৰিলে. মই যিহেতু নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক ফ'ৰ্চ কৰা নাই কৰিবৰ কাৰণে. তাহাঁতি আমাক সুধিছিলে বাকীবিলাক ষ্টেটছৰ স্পেচিয়েলি মেঘালয় যে আমি তেওঁলোকৰ শ্ব'টো আমি কৰিব বিচাৰোঁ নেকি. আমি ট'টেলি উই ডিনাইড ইট. মই কোনো মহান বুলি দেখাবলৈ যোৱা নাই কিন্তু ইটছ জাষ্ট এ ক্লেৰিফিকেশ্যন যে আমি কৰা নাই কিন্তু তাহাঁতি চাকে কৰিছে আৰু ডেফিনেটলি তাহাঁতি শ্বুট কৰিছে উইচ ইজ 100%. কিন্তু সেয়াই আৰু যাবা মেঘালয় ফুৰিবা. খঙতে মই সোনকালে টিকেট কৰি উভতি আহিলোঁ কাৰণ মই যিমানটো দুখ পাম সিমানটো দুখ তাহাঁতি পাইছে বুলি মই নাভাবোঁ. আৰু মানে ডাজন্ট মেক চেন্স অলছ তাহাঁতি জুবিন দা কেনেকৈ চিনি নাপায় যেনেকৈ আমি চিনি পাইছিলোঁ এজ এন আৰ্টিষ্ট আৰু আমাৰ কিমান মেমৰি আছে তেওঁলোকৰ নাই. কিন্তু যিহেতু আমি চেলিব্ৰেটিং নৰ্থ ইষ্ট বুলি এটা শ্ব' কৰিব গৈছিলোঁ যিহেতু আমাৰ এটা চবতছে ডাঙৰ আমাৰ যোন ট্ৰেজাৰ হি পাষ্ট আৱে তাৰপিছতো যদি তাহাঁতি চেলিব্ৰেট কৰিব খুজিছে নৰ্থ ইষ্ট আই ডোণ্ট ন' ইফ ইটছ দ্য ৰাইট থিং টু ডু. But anyway, we didn't do the show and I'm not really aware if they did the show. But they definitely did shoot there because they wanted to make the most out of it. And senior asked me about this, so here I am clarifying my side of the story. এতিয়া মই জাষ্ট গম পালোঁ যে হয় তেওঁলোকে শ্ব'টো কৰিছিলে আৰু এটা বেলেগ এটা ভেন্যুত এটা বেলেগ এটা নাম দি হেনো শ্ব'টো কৰিছিলে. আমাৰ এটা তেওঁলোকৰ হেনো কিছু ফাইনেন্সিয়েল লছ হৈ গ'ল হয় যদি তেওঁলোকে শ্ব'টো নকৰিলে হয় যিহেতু তেওঁলোকৰ গভৰ্ণমেণ্টে তাহাঁতক ফাণ্ড কৰিছে যি কি নহওক. আমি কিন্তু তাৰ লগত উই হেভ নাথিং টু ডু উইথ ইট. আমি গমো নাপাওঁ লুকাই লুকাই শ্ব'টো কৰিছে. যদিও মোক মাজতে সুধিছিলে শ্ব'টোৰ কাৰণে আমি কমপ্লিটলি ডিনাই কৰিলোঁ আৰু শ্বুটৰ কাৰণেও সুধিছিলে আমি ডিনাই কৰিলোঁ যে আমি উঠিবই নোৱাৰোঁ. মই বিছনাৰ পৰাই উঠিব নোৱাৰোঁ আৰু মই একো শ্ব'টো কৰিব নোৱাৰোঁ. মই যিমান এজ চুন এজ পচিবল মোক পঠিয়াই দিয়ক ঘূৰাই. যিহেতু তেওঁলোকে আমাৰ ফ্লাইটৰ টিকেট ৰিটাৰ্ণ কৰিব নোৱাৰিলে কাৰণে মই নিজৰ ফ্লাইটৰ টিকেট নিজে কৰি মই উভতি আহিলোঁ. পৰহি দিনাখন ডেইজি নেক্সট ডে আহি গ'ল. পৰহি দিনাখন তাৰ পৰা ওলাইছোঁ মানে যোৱাকালি ৰাতিপুৱা মই দিল্লীত লেণ্ড কৰিছোঁ আৰু ডেইজিও তেনেকৈ নেক্সট ডে গুচি আহিলে. চ' আমাৰতো কোনো ইনভলভমেণ্ট নাই কাৰণ তেওঁলোকে নিজেই পাতিছে নিজৰ ৰিস্কত যিয়ে নহওক. তেওঁলোকৰ সেইটোৱে আমাৰ আজি আমি উইক কাৰণ আমাৰ এটা ডাঙৰ ষ্ট্ৰেংথ নাইকিয়া হৈ গ'ল. আমাৰ ফাইনেন্সিয়েল তেওঁলোকৰ লছটো তেওঁলোকে বেছি প্ৰায়ৰিটি দিলে মোৰ দেন আমাৰ ছাইডৰ এটা লছ অফ লাইফ এণ্ড লাইফ লাইক ডেট. ঠিক আছে যিয়ে যি নহওক তেওঁলোকে চাগে তাত নিজৰ ষ্টেটটোহে চেলিব্ৰেট কৰিব গৈছিলে. অকল মই একো প্ৰভোগেটিভ কথা ক'ব বিচৰা নাই কিন্তু বহুত বেয়া লাগিছে আৰু খঙো উঠিছে কিন্তু আমাৰ পৰা লুকুৱাই এইটো কাম কৰিলে আৰু যি কি নহওক আমি মনত ৰাখিম. বছ কথা সিমানে আমি মনত ৰাখিম তেওঁলোকে কি কৰিলে. That's all. কিন্তু আমি অসমীয়াখিনি আমি একো নাই কৰা. আমি আসাম didn't take part in it.
আৰু আমি সবৰ ফাইনেন্সিয়েল কণ্ডিশ্যন নাথাকিব পাৰে দেই নিজৰ নিজৰ টিকেট কৰি উভতি আহিবৰ কাৰণে যিহেতু আমাক তেওঁলোকে ৰিটাৰ্ণ টিকেট এটা ডেটৰ কাৰণে কৰি দিছিলে মোৰ 24th ৰিটাৰ্ণ আছিলে যিহেতু মই 2 দিন এক্সট্ৰা থাকিম বুলি তাত ভাবিছিলো এইখিনি হোৱাৰ পিছত মই একদিনো থাকিব সো যেহেতু এইটো ইনসিডেন্ট যেতিয়া হল বুলি মই গম পালো মই মোৰ নিজৰ টিকেটটো কৰি মোৰ থাকিবলৈ আৰু মন নকলে কাৰণে মই গুচি আহিলো বস মোৰ ফালৰ পৰা মই ইমানটোৱে ক'ব বিচাৰো মইতো প্ৰভোগেটিভ এটা একদম মই কাম কৰিব বিচাৰা নাই কিন্তু সবৰে নিজৰ নিজৰ মগজ আছে সবে নিজে নিজে চিন্তা কৰক কেইদিনমানৰ আগলৈকে নিজৰ এয়াৰপৰ্টো নাছিলে গুৱাহাটী নহলে নিজৰ ষ্টেটলৈ যাবও নোৱাৰিছিলে আজিকালি সব ইণ্ডিপেণ্ডেণ্ট নহয় জানো সেইটো কাৰণে অকমান তেলটো ফাটিছে হ'ব আৰু